নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ইংৰাজী ছেপ্টেম্বৰ মাহৰ 11 তাৰিখ। এই দিনটো অসমৰ বন বিভাগে বন শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে। তিনিচুকীয়া জিলাৰ অন্তৰ্গত মাকুম ফৰেষ্ট গাৰ্ড ট্ৰেইনিং স্কুলত উজনি অসমত কেন্দ্ৰীয়ভাৱে মিলি বন শ্বহীদ দিৱস পালন কৰা হয়। সেয়েহে আজিৰ দিনটোত আমাৰ মাজত উপস্থিত আছিল ডিগবৈ, ডুমডুমা, ডিব্ৰুগড় আৰু ফৰেষ্ট স্কুল মাকুমৰ মাননীয় DFO ছাৰসকল আৰু অসম বন ৰক্ষা বাহিনীৰ কৰ্মচাৰীবৃন্দ তথা বন্ধু বান্ধৱসকল। বন শ্বহীদ দিৱস উদযাপন কৰাৰ মূল উদ্দেশ্য হৈছে যিসকল বনৰক্ষীয়ে নিজৰ প্ৰাণ আহুতি দি তেওঁলোকে নিজৰ কৰ্মৰত অৱস্থাত মৃত্যু ঘটিছে। আজিৰ দিনটোত তেওঁলোকক শ্ৰদ্ধাৰে স্মৰণ কৰা হৈছে আৰু লগতে তেওঁলোকক সশ্ৰদ্ধ প্ৰণাম আৰু শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। আৰু তেওঁলোকৰ পৰিয়ালবৰ্গলৈ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ আৰু তেওঁলোক সদায় আমাৰ বাবে সাহস আৰু প্ৰেৰণাৰ উৎস হিচাপে ৰৈ যাব। আজিৰ দিনটোৰ প্ৰথম কাৰ্যসূচী আছিল পতাকা উত্তোলন আৰু দ্বিতীয় কাৰ্যসূচী আছিল বন্তি প্ৰজ্বলন। মই দুইটা কাৰ্যসূচীৰ ভিডিঅ' ক্লিপ ল'ব নোৱাৰি, তাৰ বাবে দুখিত। আজিৰ দিনটোৰ কাৰ্যসূচী পুৱা 10 বজাৰ পৰা আৰম্ভ হোৱাৰ বাবে আমি ৰাতিপুৱা ভাত খাব নোৱাৰিলোঁ। সেইটোকে খুব ভোক